নেক্সট লৈ আহিছোঁ কেইটামান হেণ্ডমেড ষ্টেপল কটনৰ যোৰা যিকেইটা আপোনালোকে লাভ কৰিব অনলি 1350 ৰুপিজত আপোনালোকে ফ্ৰী শ্বিপিং দেই অসমৰ ভিতৰত হ'লে ফ্ৰী শ্বিপিং আৰু যদি অসমৰ বাহিৰত হয় তেতিয়াহ'লে শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব এইটো চাওক খুব ধুনীয়া ৰাণী পিংকতকৈ অকণমান ডাৰ্ক হয় কালাৰটো এতিয়া ৰাতি ভিডিঅ' কৰি আছোঁ এইটো কিন্তু ব্লেক নহয় দেই এইটো বটল গ্ৰীণ হয় আৰু এইটো চিলভাৰ হয় বটল গ্ৰীণ আৰু চিলভাৰত কাম কৰা আছে খুলি দেখাই দিছোঁ এখন চাদৰখন বটল গ্ৰীণ আৰু চিলভাৰ গুণাত কাম কৰা আছে খুব ধুনীয়া এতিয়া কেমেৰাত আপোনালোকে ভালকৈ ধৰিব পাৰে এইটো কিন্তু ব্লু বা ব্লেক নহয় এইটো বটল গ্ৰীণ হয় আৰু এইটো চিলভাৰ গুণাত এনেকুৱাকৈ কাম কৰা আছে গোটেই বডিতে আৰু আঁচলটো ইয়াৰ খুব ধুনীয়াকৈ হেভিকৈ আছে এনেকুৱাকৈ আছে আঁচলটো আৰু ইয়াৰে যিখন মেখেলাখন হয় এইখন ইয়াৰে মেখেলাখন চাওক এইখন ইয়াৰে মেখেলাখন পচন্দৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব খুব ধুনীয়া কালাৰ খুব ধুনীয়া মৰম লগা কালাৰ এটা চাওক মেখেলাখন এনেকৈ চিলভাৰ গুণা আৰু বটল গ্ৰীণত কাম কৰা আছে খুব ধুনীয়া কালাৰ পচন্দৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এইযোৰ আপোনালোকে পাব 1350 ৰুপিজত অনলি বিহু অফাৰ দেই পিছত কিন্তু এইটো দামত আপোনালোকে নাপাব আৰু এইযোৰ হৈছে মেৰুন কালাৰত চিলভাৰ চাওক কিমান গ্ল' কৰিছে এতিয়া মই ৰাতি ভিডিঅ' শ্বুট কৰি আছোঁ আৰু দিনত হ'লে কেমেৰাটোৱে আৰু বেলেগ লাগিলহেঁতেন চাওক এইটো মেৰুন কালাৰত চিলভাৰ কাম কৰা আছে চিলভাৰ গুণাৰে কাম কৰা আছে এইটো আঁচলটো হয় গোটেই বডিতে এনেকুৱাকৈ কাম কৰা আছে আৰু নেক্সট এইখন হৈছে মেখেলাখন এইখন হৈছে ইয়াৰে মেখেলাখন চাওক কিমান ধুনীয়া ন বহুত মৰম লাগিছে এখন মেখেলাখন হয় আৰু এখন চাদৰখন হয় পচন্দৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব নেক্সট এইযোৰ পিংকে হয় মই যিটো কালাৰ পিন্ধি আছোঁ এইটোতকৈ অকণমান ব্ৰাইট হয় এইটো কালাৰ খুব ধুনীয়া য়েল্লো আৰু চিলভাৰ গুণাৰ কাম কৰা আছে এইখন হৈছে মেখেলাখন হয় এইখন মেখেলাখন চাওক কিমান ধুনীয়া কালাৰটো আৰু এইখন চাদৰখন এইটো হৈছে ইয়াৰ আঁচলটো য়েল্লো আৰু চিলভাৰত কাম কৰা আছে গোটেই গাতে এনেকুৱাকৈ কাম কৰা আছে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন চাব অনলি 1350 আপোনালোকে পাই আছে বিহু অফাৰ প্ৰাইজত নেক্সট কিন্তু এইটো প্ৰাইজত নাপাব অহাকালিলৈকে আপোনালোকে এইটো প্ৰাইজত পাব অহাকালিৰ পিছত আপোনালোকে এইটো প্ৰাইজত নাপাব 1350ত লাভ কৰি আছে এইযোৰ হৈছে ৰেডত চিলভাৰৰ কাম কৰা দেই ৰেডত চিলভাৰ গুণাৰ কাম কৰা চাব খুব ধুনীয়া মৰম লগা কালাৰ হয় গোটেই গাতে এনেকৈ কাম কৰা আছে আৰু মেখেলাখন হৈছে এখন মেখেলাখন খুব মৰম লগা যোৰা আৰু ৰেড খুব চলিছে এতিয়া বিহুৰ কাৰণে মানুহে ৰেড বহুত লৈছে সেইটো চিলভাৰ গুণাৰ কাম কৰা আছে এইযোৰ আপোনালোকে পাব 1350 আৰু এইযোৰ কি বুলি কওঁ এতিয়া কালাৰটো ঠিক ডাৰ্ক পাৰ্পল আৰু দেই ডাৰ্ক পাৰ্পল কালাৰ এইখন হৈছে চাদৰখন গোটেই বডিতে য়েল্লো এণ্ড চিলভাৰ গুণাৰ কাম কৰা আছে চাওক ইয়াৰ আঁচলটো কিমান ধুনীয়া হয় আঁচলটো চাওক বৰ্ডাৰটো খুব ধুনীয়াকৈ আছে গোটেই বডিটোৱে এনেকুৱাকৈ কাম কৰা আছে য়েল্লো আৰু চিলভাৰ গুণাত নেক্সট এইখন হৈছে মেখেলাখন পচন্দৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এইকেইযোৰ কাপোৰ আপোনালোকে পাব অনলি 1350 ৰুপিজত অহাকালিৰ পিছত কিন্তু এইটো প্ৰাইজত নাপাব খুব ধুনীয়া ছফ্ট কোৱালিটিৰ ষ্টেপল কটন হয় হেণ্ডমেড যোৰা হয় জল্দি DM কৰিব আৰু আপোনাৰ পচন্দৰ কাপোৰযোৰ লৈ ল'ব